হাই গাইজ নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো খুবেই বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। এই ভিডিঅ'টো মই কেইদিনমান আগতে দিব লাগিছিল, সময়ৰ অভাৱ লগতে কিছু অৱহেলাৰ কাৰণে ভিডিঅ' বনাব হোৱা নাছিলে। তথাপি আজি অলপ সময় উলিয়াই পেলাই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো আপোনালোকক ক'বলৈ বিচাৰিছোঁ, মানে মোৰ এই পোৱালিখিনি যিখিনি পোৱালি এতিয়া বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ বা ভিডিঅ' আকাৰে দি আছোঁ, আপডেট দি আছোঁ। এই পোৱালিখিনি আজি 22 দিন হ'ল। এই পোৱালিখিনি আগত মই যিখিনি মুৰ্গী আনিছিলোঁ বা পোৱালি আনিছিলোঁ, সেই মুৰ্গীখিনি বিক্ৰী কৰি প্ৰায় শেষে কৰা হৈ গ'ল। এতিয়া 15-16টামান আছে আৰু সেইখিনি মই কণীৰ কাৰণে ৰাখিছোঁ। সেই মুৰ্গীখিনি মই বিক্ৰী কৰি কিমান টকা পালোঁ, কিমান টকা খৰচ কৰিলোঁ, এই ডিটেইলছটো আপোনালোকক দিব হোৱা নাছিলে। আজি ভিডিঅ'টোত মই এই মুৰ্গীখিনি মই কিমান টকা খৰচ কৰিলোঁ বা কিমান টকা প্ৰফিট কৰিলোঁ, তাৰে মই আপোনালোকক থুলমূল এটা বাজেট দিবলৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাতে আপোনালোকে বুজি পায় আৰু আপোনালোকৰ যিসকলে ফাৰ্ম কৰিবৰ কাৰণে আগ্ৰহ আছে বা ফাৰ্ম কৰিব ইচ্ছা কৰি আছে, তেওঁলোকে যাতে মোৰ ভিডিঅ' চাই পেলাই অকণমান হ'লেও আইডিয়া এটা পায়, তাৰে কাৰণে মই ভিডিঅ'বোৰ কৰি থাকোঁ আৰু কিছু জনাবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক ধুনীয়াকৈ যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম। তাৰ আগত মই যিখিনি মুৰ্গী আছে এতিয়া বৰ্তমান কণীৰ কাৰণে ৰখা বুলি ক'লোঁ, মই সেই মুৰ্গীখিনি দেখুৱাই দিছোঁ। এইখিনি হৈছে মোৰ কণীৰ কাৰণে ৰাখিছোঁ। ইয়াতে কেইজনীমান আছে আৰু এই মুৰ্গীখিনি মই বৰ্তমান এৰি দিয়ে থৈ দিছোঁ। ইয়াৰে এটা মুৰ্গীয়ে এতিয়া বৰ্তমান কণী পাৰি আছে আৰু বাকী কেইটামানে বাৰু পাৰিব পৰা হৈছে। ফুলবিলাক লাহে লাহে ৰঙা হ'ব আৰম্ভ হৈছে, কণী পাৰিব 2 দিনৰ ভিতৰতে। আৰু বাকী মই মুৰ্গীখিনি ৰাতিপুৱাৰ ভাগত দানা পানী খুৱাই পেলাই এৰি দিওঁ। এৰি দিয়াৰ পিছত ওচৰতে এইবিলাকত চৰি থাকে। তেতিয়াহ'লে আহক মেইন কথালৈ। আৰু মই মেইন কথাখিনি ক'ব যাওঁতে আগত এটা কথা কৈ লওঁ, আৰু মই আপোনালোকক হিচাপ দিবলৈ ওলাইছোঁ 145টা মুৰ্গীৰ হিচাপ। আৰু মই 145টা মুৰ্গী 100 পোৱালি কিনি আনিছিলোঁ মই বেলেগৰ পৰা কৈ কৰি, আৰু 45টা পোৱালি মই ঘৰতে উমনি দি পেলাই ঘৰৰ মুৰ্গীৰ পৰা পোৱালি ওলাইছিলোঁ। আৰু সেই পোৱালিখিনি মই ফাৰ্ম আকাৰত মানে আবদ্ধ পদ্ধতিতে মই একেলগে মই ডাঙৰ কৰি পেলাই বিক্ৰী কৰিছিলোঁ। এতিয়া মই আপোনালোকক 145টা পোৱালি হিচাপ দিম, মানে 145টা মুৰ্গী হিচাপ দিম। আৰু মই ক'লোঁ 100 পোৱালি মই কিনি আনিছিলোঁ 40 টকা পিচকৈ, 100 পোৱালি 4,000 টকা। আৰু 45টা পোৱালি মানে 45টা পোৱালি মোৰ ঘৰতে উমনি দি পেলাই ঘৰৰ মুৰ্গীৰ পৰা ওলোৱা। এতিয়া টোটেল হ'ল 145টা মুৰ্গী। 145টা নকমে, কাৰণ 5-6টামান বেছি হ'ব, কাৰণ মই 2-3টা ঘৰত বিক্ৰী কৰিছোঁ। ঘৰৰ পৰা মানে ছিংগুলকৈ 1-2টাকৈ তেনেকৈ বিক্ৰী কৰিছোঁ 2-3টা মুৰ্গী। আৰু 3-4টামান মুৰ্গী মই ঘৰত খাইছোঁ। আৰু সেইকেইটা মুৰ্গীৰ মই হিচাপ লিখিব হোৱা নাছিলে, ৰেকৰ্ডটো ৰাখিব হোৱা নাছিলে। গতিকে সেইকেইটা মুৰ্গীৰ মই ৰেকৰ্ড একেবাৰে ধৰাই নাই। আপোনালোকক মই 145টা মুৰ্গীৰে হিচাপটো আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমতে দানা খৰচ। দানা খৰচটো কৈ লওঁ আপোনালোকক। পিচ টাটাৰ দানা খুৱাইছিলোঁ মই 14 কেজি। 14 কেজি দানা হৈছিলগৈ 800 টকা। কাৰণ পিচ টাটাৰ দানা বহুত বেছি নালাগে, 100 পোৱালিৰ কাৰণে বা 150 পোৱালিৰ কাৰণে মোটামুটি 18-20 দিনলৈকে খুৱাব লাগে পিচ টাটাৰ। আৰু মই 14 কেজি আনিছিলোঁ, 800 গৈছে পিচ টাটাৰ। তাৰপিছতে আনিছিলোঁ মই ষ্টাৰ্টাৰ 2 বেগ আনিছিলোঁ, আৰু ষ্টাৰ্টাৰ 2 বেগত মোৰ হৈছিলেগৈ 4,760 টকা। এতিয়া দানা ৰেটটো অকণমান বাঢ়িছে, আগতে অকণমান কম আছিলে। সেই গতিকে দানা ৰেটটো হয়তো আপোনালোকৰ লগত অকণমান ইফাল সিফাল হ'ব পাৰে। আপোনালোকৰ গাঁৱত যিটো চলি আছে সেই হিচাপত হয়তো নিমিলিব পাৰে, কাৰণ দানা আগতে আছিলে 2300-2400 বেগ, আৰু এতিয়া প্ৰায় 2500-2600 এনেকুৱা হৈ গৈছে দানা ৰেটটো, যিটো ভাল কোৱালিটিৰ দানা। আপোনালোকৰ লগত হয়তো ইফাল সিফাল হ'ব পাৰে, গতিকে আপোনালোকে সেইটো অলপমান বুজি ল'ব। ষ্টাৰ্টাৰ ক'লোঁ মই 2 বেগ 4,760 টকা, আৰু ফিনিচাৰ খোৱালোঁ মই 3 বেগ 37 কেজি, মানে 3 বেগ 37 কেজি। আৰু সেই 3 বেগ 37 কেজিত মোৰ খৰচ হৈছিলে 8,720 টকা। এতিয়া মই এইখিনি দানা যিখিনি দানা খোৱালোঁ, সেইখিনি দানা যদি মই টোটেল কৰিবলৈ যাওঁ, তেতিয়াহ'লে হ'বগৈ 6 বেগ 1 কেজি টোটেল দানা, পিচ ষ্টাৰ্টাৰ আৰু ফিনিচাৰ এই 3টা ধৰি পেলাই। আৰু এইখিনি টোটেল যদি খৰচটো মই হিচাপ কৰিবলৈ যাওঁ, তেতিয়াহ'লে হ'বগৈ 14,280 টকা। এইখিনি হৈছে মোৰ দানা খৰচ। আৰু দানাৰ লগতে মই যিখিনি মুৰ্গী আছে এতিয়া মই এৰি দি থৈ দিয়া মুৰ্গী, আৰু সেই মুৰ্গীখিনিক মই এতিয়া বৰ্তমান দানা একেবাৰে বন্ধ কৰাৰ নিচিনাই হৈছেগৈ। আৰু দানা নোখোৱাই এতিয়া সিহঁতক মই চাউল দি থকা হৈছে, আৰু এই চাউলৰ হিচাপটো মই ইয়াতে এড কৰি দিছোঁ। চাউল মোটামুটি 20 কেজিমান ধৰিছোঁ, কাৰণ চাউল ঘৰৰো দি থকা যায় আৰু 2-1 কেজিকৈ কিনিও থকা যায়। গতিকে চাউলৰ হিচাপটো একুৰেট নাই। তথাপি মই 20 কেজি চাউল ধৰিছোঁ, আৰু 20 কেজি চাউল 30 টকাকৈ ধৰিবলৈ গ'লে তেতিয়া 600 টকা হৈ আছে 20 কেজি চাউলত। আৰু এই মই যিখিনি আপোনালোকৰ দানাৰ বাজেট দেখুৱালোঁ 14,280 টকা, চাউল 20 কেজিৰ সেইখিনি হ'লগৈ 600 টকা, আৰু ভেকচিন আৰু মেডিচিনত হৈছেগৈ মই 800 টকা, আৰু লাইনৰ বিল এক্সট্ৰা এনেকৈ ধৰিছোঁ মই 1,000 টকা। এইখিনি মোৰ হৈ গ'ল খৰচ।
লগতে মই যিখিনি পোৱালি 100 পোৱালি মই কিনি আনিছিলোঁ বেলেগৰ পৰা, আপোনালোকক আৰম্ভণিতে কৈছিলোঁ 40 টকা পিচকৈ কিনি আনিছিলোঁ, আৰু সেই 100 পোৱালি মুৰ্গীত মোৰ হৈছিলগৈ 4,000 টকা। এতিয়া মই গোটেইখিনি খৰচ যেতিয়া মই প্লাছ কৰি দিম, তেতিয়া আপোনালোকৰ টোটেল খৰচ ওলাবগৈ 20,680 টকা। এইখিনি মোৰ হৈছেগৈ টোটেল খৰচ। মানে মই আপোনালোকক ক'লোঁ, আকৌ এবাৰ কৈ দিছোঁ, দানা টোটেল মোৰ হৈছিলগৈ 6 বেগ 1 কেজি 14,280 টকা। চাউল ধৰিছিলোঁ মই 20 কেজি 30 টকা কেজিকৈ 600 টকা। তাৰপিছত ভেকচিন মেডিচিনত মোৰ 800 টকা গৈছিলে, আৰু লাইনৰ বিল এক্সট্ৰা এনেকৈ ধৰিছোঁ মই 1,000 টকা, আৰু লগতে পোৱালি 4,000 টকা। এইখিনি মোৰ টোটেল খৰচ, আৰু এই টোটেল খৰচখিনিত মোৰ হৈছিলগৈ 20,680 টকা। এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ যে মই এই মুৰ্গীখিনি পুহি পেলাই ডাঙৰ কৰিলোঁ, ডাঙৰ কৰি বিক্ৰী কৰি মই কিমান টকা পালোঁ আৰু কিমান টকাকৈ মই বিক্ৰী কৰিলোঁ। আৰু মই 12 পিচ 15 পিচ এনেকৈ বিক্ৰী কৰিছিলোঁ। মানে মই নিজৰ ঘৰৰ পৰা মই নিজে লৈ গৈ বেপাৰী এটা ঠিক কৰি লৈছিলোঁ, কাটি বিক্ৰী কৰা বেপাৰী, আৰু সেই বেপাৰীটোক মই সেনেকৈ নিজে নি পেলাই এনেকৈ 12 পিচ 15 পিচ তেনেকৈ দিছিলোঁগৈ। প্ৰথম বিক্ৰী কৰিছিলোঁ মই 420 টকা কেজিকৈ, পাৰ কেজি 420 টকাকৈ, আৰু 420 টকাকৈ মই বিক্ৰী কৰিছিলোঁ 78 পিচ মুৰ্গী। আৰু এই 78 পিচ মুৰ্গীত মোৰ টোটেল ৱেইট হৈছিলেগৈ 51 কেজি 300 গ্ৰাম, আৰু এই 51 কেজি 300 গ্ৰাম মুৰ্গীত মই পাইছিলোঁ 21,550 টকা। তাৰপিছত লাহেকৈ অকণমান ডাউন হৈছিল মাৰ্কেটটো, আৰু ডাউন হওঁতে মই তেতিয়া 400 টকাকৈ বিক্ৰী কৰিছিলোঁ, আৰু মই 400 টকা কেজিকৈ বিক্ৰী কৰিছিলোঁ, পাৰ কেজি 400 টকা কেজিকৈ বিক্ৰী কৰিছিলোঁ 30 পিচ মুৰ্গী। আৰু এই 30 পিচ মুৰ্গীত মোৰ ৱেইট হৈছিলে টোটেল 23 কেজি 400 গ্ৰাম, আৰু এই 23 কেজি 400 গ্ৰাম মুৰ্গীত পাইছিলোঁ মই 9,370 টকা। আৰু মাজতে মই 16 পিচ মুৰ্গী মই ঘৰৰ পৰা বিক্ৰী কৰিছিলোঁ বেপাৰী এটাক, কিছু পইচাৰ দৰকাৰ হোৱাৰ কাৰণে, আৰু সেই মুৰ্গীখিনি মই অকণমান কমত দিব লগা হ'ল। 350 টকা পাৰ কেজিকৈ বিক্ৰী কৰিছিলোঁ সেইখিনি মুৰ্গী মই। বহুত বেছি বিক্ৰী কৰা নাছিলোঁ, 16 পিচ মুৰ্গী বিক্ৰী কৰিছিলোঁ মই 350 টকা পাৰ কেজিকৈ। আৰু এই 16 পিচ মুৰ্গীত মোৰ হৈছিলগৈ 11 কেজি 700 গ্ৰাম, আৰু সেই মুৰ্গীখিনি পাইছিলোঁ মই 4,050 টকা। টোটেল মুৰ্গী মই বিক্ৰী কৰিলোঁ 124 পিচ, আৰু এই 124 পিচ মুৰ্গী প্ৰথম পালোঁ মই 420 টকা কেজিকৈ 21,550 টকা। 400 টকা কেজিকৈ পালোঁ মই 9,370 টকা, আৰু 16 পিচ মুৰ্গী 350 টকাকৈ পালোঁ মই 4,050 টকা। এইখিনি মই টোটেল কৰিলে হ'বগৈ 34,970 টকা, মানে 34,970 ৰুপিজ। এইখিনি পইচাৰ মই 124টা মুৰ্গী বিক্ৰী কৰি পেলাই পোৱা পইচা। এতিয়া মই 124টা মুৰ্গী যি বিক্ৰী কৰি পেলাই পালোঁ 34,970 ৰুপিজ। এইখিনিৰ পৰা মই আগত যিখিনি ক'লোঁ মই টোটেল খৰচ, এই খৰচখিনি যদি মই মাইনাছ কৰি দিওঁ, মানে টোটেল খৰচ হৈছিলে মোৰ 20,680 টকা। এই টোটেল খৰচখিনি যদি মই মাইনাছ কৰি দিওঁ, তেতিয়া মোৰ প্ৰফিট ওলাবগৈ 14,290 ৰুপিজ। এইখিনি মোৰ হ'ল টোটেল প্ৰফিট। ভিডিঅ'টো শেষ হোৱা নাই, আৰু অকণমান আছে, আপোনালোকে ধৈৰ্য ধৰি চাই থাকক। এতিয়ালৈ মই আপোনালোকক ক'লোঁ যে মই যিখিনি মুৰ্গী মই বিক্ৰী কৰিলোঁ, সেই বিক্ৰী কৰা মুৰ্গীখিনিৰ পইচাটোৱে বা সেই খৰচ বা কিমান টকা পালোঁ সেইখিনিয়ে মই ক'লোঁ। আৰু মোৰ ঘৰত যিখিনি মুৰ্গী মই আপোনালোকক কৈছিলোঁ যে 15-16টামান মুৰ্গী মই এতিয়াও আছে বা কণীৰ কাৰণে ৰাখিছোঁ, সেই মুৰ্গীখিনি মই হিচাপ আপোনালোকক দিয়া নাই। আৰু মই যিখিনি মুৰ্গী বিক্ৰী কৰি পালোঁ সেই মুৰ্গীখিনি পইচাৰ বা সেই মুৰ্গীখিনি হিচাপটোহে আপোনালোকক দিলোঁ। আৰু সেই মুৰ্গীখিনি মই খৰচ ভৰচ যায়, মানে মোৰ খৰচ ভৰচ যায় 14,290 টকা, সেইখিনি মোৰ প্ৰফিট হৈছিলগৈ। যদি মই ঘৰত থকা মুৰ্গীখিনি মোটামুটি এতিয়া মোৰ 16টা মুৰ্গী আছে, এই 16টা মুৰ্গী যদি মই এভাৰেজ হিচাপত মই 800 গ্ৰামকৈও ধৰোঁ, কাৰণ সেইখিনি মুৰ্গী বাৰু এতিয়া কণী পাৰিব লগা মুৰ্গী অলপ ৱেইটটো আছে, তথাপিও সৰু 2-এটা আছে, এভাৰেজ হিচাপত যদি 800 গ্ৰামকৈ ধৰোঁ মই, কাৰণ এইখিনি মোৰ এটা লাভৰ অংশহে, যিহেতু প্ৰফিটতে আহিব এই মুৰ্গীখিনিও, সেই গতিকে মই এটা থুলমূল হিচাপ ৰাখি থৈছোঁ, যাতে মই আপোনালোকক দেখুৱাব পাৰোঁ মোৰ এই টোটেল মুৰ্গীখিনিত কিমান টকা প্ৰফিট হয় বা কিমান টকা লাভ হ'ব পাৰে। এটা থুলমূল হিচাপ ৰাখি থৈছোঁ মই এইখিনিৰ, ঘৰত যিখিনি মুৰ্গী আছে এইখিনি মুৰ্গী আপোনালোকক হিচাপটো দি দিওঁ। মানে এতিয়া ঘৰ আছে মোৰ 16 পিচ মুৰ্গী, আৰু এই 16 পিচ মুৰ্গী মই যদি এভাৰেজ হিচাপত 800 গ্ৰামকৈ ধৰোঁ, তেতিয়াহ'লে মোৰ হ'বগৈ 12 কেজি 800 গ্ৰাম। আৰু এতিয়া ৰেট একেবাৰে কমা নাই মুৰ্গীৰ ৰেট, 400 টকা আপোনালোকে যদি কাটি বিক্ৰী কৰা বেপাৰীক দিব পাৰে, তেতিয়াহ'লে একদম হাঁহি মুখে 400 টকা পোৱাই যায়। আৰু যদি আপোনালোকে বেলেগ গাঁৱত ঘূৰা বেপাৰীক দিয়ে, তেতিয়াহ'লে হয়তো 2-1 টকা কম যায়, তথাপি মই 380 টকাকৈ ধৰোঁ, কাৰণ যোৱাকালি মই ঘৰৰে মুৰ্গী মই কেইটামান লৈ যাই পেলাই বিক্ৰী কৰিছিলোঁ 420 টকাকৈ। গতিকে মুৰ্গীৰ দাম একেবাৰে কমা নাই এতিয়া। আৰু এই মুৰ্গীখিনি মই 380 টকাকৈ ধৰিলোঁ, আৰু 380 টকাকৈ ধৰিলে মোৰ 12 কেজি 800 গ্ৰাম মুৰ্গীত হৈ আছে 4,864 টকা, মানে 4,864 ৰুপিজ। এতিয়া মই এই 4,864 ৰুপিজ এইখিনি পইচাৰ মোৰ প্ৰফিটতে আহিব, আৰু মই আপোনালোকৰ আগমুহূৰ্তত যিখিনি মই দেখুৱালোঁ প্ৰফিট 14,290 ৰুপিজ,
আৰু এই এতিয়া মই আপোনালোকক যিখিনি ক'লোঁ 4,864 ৰুপিজ, এইখিনি যদি মই প্লাছ কৰি দিওঁ তেতিয়া মোৰ ওলাবগৈ 19,154 ৰুপিজ, মানে 19,154 টকা। এইখিনি মোৰ প্ৰফিট। এই পোৱালিখিনিৰ আগত যিখিনি মুৰ্গী মই আনিছিলোঁ সেই মুৰ্গীখিনি বিক্ৰী কৰি পেলাই পোৱা প্ৰফিট। আৰু যিসকলে কৈ থাকে যে লোকেল কুকুৰাত প্ৰফিট নাই, তেওঁলোকে চাওক, কিছুমান যদি টেকনিক খটুৱাই পেলাই আপোনালোকে যদি মুৰ্গী পুহিবলৈ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় প্ৰফিট ওলায়। আৰু লোকেল কুকুৰাৰ প্ৰফিটটো অকণমান সময় লাগে, কাৰণ 2-3 মাহ সময় লাগে, মুৰ্গীখিনি ডাঙৰ হওঁতে অলপ সময় লাগে। সেই গতিকে আপোনালোকে প্ৰফিটটো ল'বলৈ হ'লে অলপ সময় লাগিব। চাব পাৰে, কৰি চালে কোনোবা পাৰে হয়তো বেছিকৈ অলপ প্ৰফিট পাব পাৰে, কোনোবা পাৰে হয়তো অলপ কম প্ৰফিট আহিব, কাৰণ দামটোৰ লগতে কথা। মাৰ্কেটখন সদায় একে নাথাকে, কাৰণ কেতিয়াবা মাৰ্কেটত দামটো অলপ হাই হৈ থাকে আৰু কেতিয়াবা অলপ কমিও থাকে। কমি থাকিলে প্ৰফিটটো কমিব, আৰু যদি বাঢ়ি থাকে তেতিয়াহ'লে আপোনালোকৰ প্ৰফিট বাঢ়িব। কৰি থাকক, ৰেগুলাৰ কৰি থাকক, তেতিয়াহ'লে কোনোবা বাৰে হয়তো বেছিকৈ প্ৰফিট পাব, কোনোবা বাৰে হয়তো অলপ কমকৈ প্ৰফিট পাব। এবাৰ কৰি বাদ নিদিব। মই যিহেতু কৰি আছোঁ, ৰানিং প্ৰচেছটো আনিব চেষ্টা কৰি আছোঁ। আৰু এতিয়া পোৱালি, সেইখিনি পোৱালি ধুনীয়া সুস্থ হৈ আছে। আৰু এই পোৱালিখিনি মই আপডেট আপোনালোকক দি আছোঁ। বিক্ৰী কৰিব পৰা হোৱালৈকে মই কি খুৱাওঁ, কেনেদৰে ৰাখি আছোঁ, গোটেইখিনি আপডেট দি আছোঁ আপোনালোকক। ভিডিঅ'বোৰ চাই থাকিব আৰু কেনে পাই জনাব ভিডিঅ'বোৰ চাই। আজি ভিডিঅ'টো অকণমান দীঘল হ'ল, গতিকে আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু শেষত আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আৰু এটা কমেণ্ট কৰি যাবলৈ নিশ্চয় নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।